नमस्कार जोहार मैं श्री लाला स्मिथ कर्मकार APP दलर नतुनक आमार टी सेल नियुक्ति पुआ मैं सभापति सदौ BTC आदिवासी राइज और जनगोष्ठी राइज सकलोलै 77 संख्यक स्वाधीनता दिवस उपलक्षे आमार टी सेलर जोगेदी टी सेलर तरफर পৰা আমি অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি টি সেলৰ যোগেদি এটা শুভ পবিত্ৰ দিন হিচাপে আমি আজি পাইছোঁ আৰু এই শুভ হিচাপে আমি এখন শুভ বাণী এটা দিব প্ৰেৰণ কৰিব বিচাৰিছোঁ আমাৰ BTC বাসী আৰু আদিবাসী ৰাইজ সকললৈ। যোৱা 17 বছৰ ধৰি বিভিন্ন সমস্যাৰ পৰা সন্মুখীন হৈ আমাৰ আদিবাসী বিলাক নেৰা নেপৰা হৈ ফুৰি আছিলে আৰু সেই নেৰা নেপৰাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে উদ্ধাৰ হ'বৰ কাৰণে বিভিন্ন সমস্যাৰ পৰা উন্নতি পথত আগবাঢ়িবৰ কাৰণে নতুনকৈ আমি APP দলৰ পৰা মাননীয় সন্মানীয় প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত এখন টি সেল গঠন কৰা হৈছে আৰু এই টি সেলটো শুভ কামনাৰে এটা পবিত্ৰ দিন হিচাপে আজি আমি হাতত লৈছোঁ। এই টি সেলটো আহি যোৱাৰ লগে লগে আমাৰ বিভিন্ন BTC থকা আদিবাসী ৰাইজসকললৈ এক নতুনকৈ পৰিৱৰ্তনকে আগবাঢ়ি আহিবৰ কাৰণে ইচ্ছুক এটা প্ৰেৰণা জাগিছে। আমি তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিদিনাখন আমাৰ টি সেলৰ শুভ কামনাৰে যিখন গঠিত হৈ গৈছিল সেই গঠিতত যিসকলে ইয়াত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে বিভিন্ন সমস্যাৰ পৰা সন্মুখীন হৈ নতুনকৈ এটা পৰিৱৰ্তন হিচাপে হাতত লৈছে আৰু এই সহকাৰে তেওঁলোকে সকলো দিশত গাঁৱে ভূঞা বাগানত অঞ্চলৰ প্ৰত্যেকটা সমস্যাৰ পৰা বিৰত থাকিবৰ কাৰণে উন্নতি পথত আগবাঢ়িবৰ কাৰণে বিভিন্ন সমস্যাৰ পৰা সন্মুখীন আগবাঢ়ি যোৱাৰ উপলক্ষে এই টি সেলখন বিভিন্ন দিশত আগবাঢ়ি লৈ গৈ আছে। মই সকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সন্মানীয় APP দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আদিবাসীসকলৰ কাৰণে সকলো সমস্যাৰ পৰা সমাধান কৰিবৰ কাৰণে তেখেতে যি আগ্ৰহী হাতত লৈছে তেখেতে এটা গৌৰৱনীয় কথা। আমি তেখেতৰ যোগেদি আদিবাসী সকলো সমস্যাৰ পৰা আমি সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। তেনে ক্ষেত্ৰত আমাৰ সকলোতকৈ ডাঙৰ সমস্যাটা হৈছে আমাৰ ভূমিহীন। আমাৰ APP দলৰ সভাপতিৰ নেতৃত্বত এই ভূমিহীন যিটো আমাৰ ম্যাদী পাট্টাকৰণ হ'ব লাগিছিলে এই ম্যাদী পাট্টাটোত এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত তেখেতে এটা ভূমিহীন পাট্টাৰ এটা অধিকাৰ ৰূপে দিবৰ কাৰণে তেখেতে আগ্ৰহী ওলাই আহিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনে ক্ষেত্ৰত আমাৰ বিভিন্ন তেনেকুৱা বাগানতো সমস্যাবিলাক আছে। আমাৰ এই সমস্যাবিলাক তেখেতে সুন্দৰ শান্তি আৰু সমৃদ্ধিৰ মাজত আগবঢ়াই নিবৰ কাৰণে তেখেতে যি ইচ্ছুক তেখেতে যি দায়িত্ব লৈছে সেই দায়িত্ব পৰিৱৰ্তন কৰিবৰ কাৰণে আমি সকলোৱে আগ্ৰহী আৰু তেনে ক্ষেত্ৰত আমাৰ মেইন সমস্যাবিলাকেই হৈছে আমাৰ এই সমস্যা সমাধান কৰিবৰ কাৰণে APP দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত আমি যিখিনি আমি সহযোগিতা পাব লাগিছিল তাতকৈ অধিককৈ আমি পাবৰ কাৰণে আমি সক্ষম হ'বৰ কাৰণে এই টি সেলৰ যোগেদি আমি আগবাঢ়ি আহিছোঁ। আমাৰ সমস্যাবিলাক বাগানত থকা প্ৰত্যেকটা ভেঞ্চাৰ স্কুলবিলাক আছে। এই ভেঞ্চাৰ স্কুলবিলাক আমাৰ সম্পূৰ্ণৰূপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই সকলোবোৰ গভৰ্ণমেণ্ট কৰিবৰ কাৰণে আঁচনি তেনেকৈ হাতত লৈছে। আমি ধন্যবাদ জ্ঞাপন তেনেকৈ ব্যক্তিবিলাকক আমি লগত লৈ আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগে। লগতে সমস্যা আৰু আছে আমাৰ যেনে সমস্যা আছে আমাৰ হেল্থৰ সমস্যাবিলাক আছে। এই হেল্থৰ প্ৰত্যেকটা বাগানতো তেনেকৈ হেল্থৰ এটা নতুনকৈ পৰিৱৰ্তন লোকে আনিব লাগে। যেনেকৈ আমাৰ প্ৰত্যেকটা বাগানৰ হেল্থবিলাক আছে হেল্থৰ পৰা আমাৰ স্বাস্থ্য কেন্দ্ৰবিলাক আছে। এই স্বাস্থ্য প্ৰত্যেকটা স্বাস্থ্য কেন্দ্ৰৰ MBBS এটা ডক্টৰ পাবৰ কাৰণে তেখেতে এটা নিযুক্তি আমাৰ হাতত এনেকৈ লোৱা হৈছে। আমি ধন্যবাদ দিছোঁ তেনে এজন ব্যক্তিয়ে আমাৰ আদিবাসীৰ কাৰণে তেখেতে সকিয়াকৈ এটা ডিপাৰ্টমেণ্ট হিচাপে তেখেতে এটা হাতত লৈছে। আমি ধন্যবাদ জ্ঞাপন আমি তেখেতৰ লগত আগ্ৰহীভাৱে আমি আগবাঢ়ি যোৱাটো আমাৰ কাৰণে বহুত শুভেচ্ছা আৰু আন্তৰিকতাৰে আমি গ্ৰহণ কৰিছোঁ। আমাৰ আদিবাসী ভাইসকলক মই অনুৰোধ কৰিছোঁ তেনে ব্যক্তি যেতিয়া আমাৰ ওচৰলৈ আহিছে আমি তেনে ব্যক্তিটোৰ লগত একত্ৰিত হৈ একটা হৈ পেলাই আমি যুঁজ দি আমি নতুনকৈ পৰিৱৰ্তন লক্ষ্যে আমি আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য আছে। আৰু আমি জানো যে এইবাৰ আমাৰ সকলো আদিবাসী ৰাইজে আমি বুজি পাইছে যে 17 বছৰ যিটো পৰিৱৰ্তন নহ'ল এইবাৰ নতুনকৈ চৰকাৰ আহিবৰ কাৰণে যি হাতত প্ৰচেষ্টা হাতত লৈছে আমাৰ আদিবাসী সকলো একত্ৰিত হয়
নতুনকৈ পৰিৱৰ্তন কৰিবৰ কাৰণে APPL দলক যি যুঁজা চলাই আছে আগবাঢ়ি আহিছে দলে বলে আগবাঢ়ি আহিছে আমি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত আমাৰ কোকৰাঝাৰৰ আশা ফাউণ্ডাৰ জাষ্টিন লাকৰা তেখেতৰ আমি তেখেতৰ শুভ মূৰ্তি আমি কোকৰাঝাৰত প্ৰমোদ বড়ো নেতৃত্বত আমি দিবৰ কাৰণে আমি হাতত এটা আঁচনি আমি হাতত লৈছোঁ আৰু তেখেতে নেতৃত্বতে এই জাষ্টিন লাকৰাৰ শুভ মূৰ্তিটো যিদিনাখন আমি গভৰ্ণমেণ্ট APPL দল গভৰ্ণমেণ্ট কৰিব সেই দিনাৰ পৰা জাষ্টিন লাকৰাৰ শুভ মূৰ্তি আমি কোকৰাঝাৰত দিবৰ কাৰণে আমি এই TCLৰ যোগেদি আমি আপোনালোকলৈ আহ্বান এটা জনাইছোঁ আমি ধন্যবাদ দিছোঁ যে সকলো ৰাইজে উঠি পঠিটো লাগিছে আমাৰ TCLৰ প্ৰত্যেকটা কৰ্মকৰ্তালোকে আমি ধন্যবাদ দিছোঁ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে নতুনকৈ পৰিৱৰ্তন কৰিবৰ কাৰণে যি দিনে নিশা ৰাতি যুঁজা চলাই আছে কাম কৰি আহি আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সভাপতিৰ নেতৃত্বত TCLৰ নেতৃত্বত কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ সভাপতিৰ নেতৃত্বত সকলো কৰ্মকৰ্তালৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি তেওঁলোকক জ্ঞাপন কৰিছোঁ তেওঁলোকে দিনে নিশাই ৰাতি এই TCLৰ যোগেদি APPLৰ দলক নতুনকৈ এখন চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে যি যুঁজা চলাই আছে কাম কৰি আহিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ APPLত থকা প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ কৰ্মকৰ্তাবিলাকলৈ আমি ধন্যবাদ দিছোঁ আমি ধন্যবাদ দিছোঁ মহিলাসকলকো ধন্যবাদ দিছোঁ আমি ইউথসকলকো আমি ধন্যবাদ দিছোঁ তেওঁলোকে প্ৰেৰণা তেওঁলোকে উৎসাহ যিটো জাগিছে নতুন পৰিৱৰ্তন হকে জাগিছে তেওঁলোকে যি ওলাই আহিছে আমি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ দিছোঁ আমাৰ আদিবাসী সকলো ৰাইজ সকলকো তেওঁলোকে গোটেই বুজি পাইছে আৰু বুজি পাই তেওঁলোকে যি ওলাই আহিছে কাম কৰি আছে দিনে নিশাই তেওঁলোকে যি কাম কৰিবৰ কাৰণে নতুন পৰিৱৰ্তন লৈকে তেওঁলোকে যি আহিছে কাম কৰি আছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধন্যবাদ দিছোঁ আমাৰ প্ৰমোদ বড়ো নেতৃত্বত যিখিনি আঁচনিবিলাক আদিবাসীৰ হকে লৈছে আমি সকলো একত্ৰিত হৈ আমি আগবাঢ়ি যোৱাটো আমাৰ বাঞ্ছনীয় আমি আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে যি আঁচনিবিলাক লৈছে সেই আঁচনিৰ ক্ষেত্ৰত মই ইয়াত ক'ব বিচাৰিছোঁ যে আমাৰ BTCত থকা আদিবাসী যিটো জাতীয় আমাৰ সংগঠনবিলাক আছে এই প্ৰত্যেকটা সংগঠনে প্ৰমোদ বড়োৰ নেতৃত্বত আমি সকলো একত্ৰিত হৈ আমাৰ আদিবাসী সমাজত এটা শান্তি আৰু সম্প্ৰীতিৰ মাজত উন্নতিৰ পথে আগবাঢ়িবৰ কাৰণে আমি দলে বলে আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য মই আশা কৰিছোঁ আমাৰ থকা ইয়াত BTCত থকা প্ৰত্যেকটা জনগোষ্ঠীয় সংগঠনবিলাক আছে তেওঁলোকে আকোৱালি লৈছে আৰু বিশেষকৈ আমাৰ আদিবাসীবিলাক আশা হওক আমাৰ আৰ্চা হওক সকলো আমাৰ দুইটা ভাই আমি ভাই হিচাপে আমাৰ জাতীয় সংকটত ভুগিছোঁ এই সংকটৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে একমাত্ৰ APPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই যি হাতত লৈছে আমি একত্ৰিত হৈ পেলাই আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য আমি জানো যে আমাৰ সমস্যাবিলাক গভীৰ সমস্যাবিলাক আছে এই সমস্যাবিলাক আমি সকলো একত্ৰিতকৰণ লৈ আমি প্ৰমোদ বড়োৰ নেতৃত্বত আমি আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য আমি ধন্যবাদ দিছোঁ সংগঠন সকলোকো মুৰব্বী সকলোকো আমি ধন্যবাদ দিছোঁ জাতীয় সংগঠনবিলাকক আমি ধন্যবাদ দিছোঁ যেহেতু সকলোৱে পৰিৱৰ্তন এটা হাতত লৈ আছে আৰু সেই পৰিৱৰ্তন ল'বৰ কাৰণে উৎসুকভাৱে তেওঁলোকে যি কাম কৰি আছে আমি সেই TCLৰ যোগেদি TCLৰ তৰফৰ পৰা সভাপতি হয় নহয় সকলো কৰ্মকৰ্তালৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আহক ৰাইজ আমি সকলোৱে মিলিজুলি নতুন আশাৰে নতুন দিশে আগবাঢ়ি যোৱাটো আমাৰ লক্ষ্য আৰু সেই লক্ষ্যৰে এই স্বাধীনতা দিৱসৰ উপলক্ষে আমি সকলো TCLৰ ফালৰ পৰা আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় হিন্দ জয় APPL